মুকালমৰ লাউটোলাত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ড। বৈদ্যুতিক তাঁৰত লাগি এখন ধান খেৰ ভৰ্তি বাহনত সংঘটিত হয় এই অগ্নিকাণ্ডৰ। স্থানীয় জাকিৰ আলী নামৰ এজন লোকে খেৰ ভৰ্তি বাহনখনেৰে ঘোগা গাঁৱলৈ খেৰ নি থকাৰ অৱস্থাতে লাউটোলাত বিদ্যুৎ তাঁৰ স্পৰ্শ কৰাত এই অগ্নিকাণ্ডৰ সূত্ৰপাত হয় বুলি জানিবলৈ পোৱা গৈছে। তাৰ পিছতে লগে লগে স্থানীয় লোকে বাহনখনৰ পৰা খেৰসমূহ উলিয়াই জুইৰ পৰা ৰক্ষা কৰিবলৈ সক্ষম হয়। অৱশেষত স্থানীয় লোকৰ তৎপৰতাত অগ্নি নিৰ্বাপন কৰিবলৈও সক্ষম হয়। গ্ৰামাঞ্চলৰ বিদ্যুৎ সংযোগ ব্যৱস্থা কিমান ভয়ংকৰ অৱস্থাত আছে তাৰ উমান এই দুৰ্ঘটনাৰ জৰিয়তে পাব পাৰি। স্থানীয় লোকৰ বিদ্যুৎ পৰিবাহী তাঁৰসমূহৰ যাতে চৰকাৰে উচিত ব্যৱস্থা লয় তাৰ বাবে আহ্বান জনাইছে। তাতে এখন গাড়ীত খেৰ ভৰ্তি ট্ৰাক এখন আহিছিল। খেৰটো জানিব পৰা মতে লাউতলা গাঁৱৰ কোনোবা ৰহিমুদ্দিন আহমেদে ঘৰৰ পৰা আহিছিল। তাতে গাড়ী এখনত আহি পাব্লিকে ক'লে জুই। আমি কেইজন লাউতলা শিমুৰৰ পৰা দৌৰি আহিলোঁ। আহি যে আমি অহালৈকে জুইটো সেই হোৱা নাই, কোনো নুমাবৰ কাৰণে পৰা নাই আপোনাৰ। তাৰপিছত বহুত মানুহ গোট খালে ৰাইজে পানী